Hello friends, welcome to Gyan Cook. আজি আমি Assamia book or part 19 আলোচনা কৰিম. All the questions are very important for all kind of competitive exam of Assam. So let's start the video. So the first question is, who directed the Assamese film Itu Hitu Bohutu 1963? আৰু 1963 চনত মুক্তি লাভ কৰা ইটো হিটো বহুতো নামৰ অসমীয়া চিনেমাখনৰ পৰিচালক কোন আছিল? আনসাৰ ব্ৰজেন বৰুৱাই ইটো হিটো বহুতো নামৰ চিনেমাখন পৰিচালনা কৰিছিল. নেক্সট কুৱেশ্যন, হু ডাইৰেক্টেড দ্য ফিল্ম চিকমিক বিজুলী 1969? 1969 চনত মুক্তি লাভ কৰা চিকমিক বিজুলী নামৰ চিনেমাখনৰ ডাইৰেক্টৰ বা পৰিচালক কোন আছিল? আনসাৰ ভূপেন হাজৰিকাই চিকমিক বিজুলী নামৰ চিনেমাখন পৰিচালনা কৰিছিল. নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম? প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? আনসাৰ ভাইটি 1972, ডাইৰেক্টেড বাই কমল নাৰায়ণ চৌধুৰী. ভাইটি আছিল অসমীয়া প্ৰথমখন ৰঙীন ছবি আৰু এই ছবিখন 1972 চনত মুক্তি লাভ কৰিছিল আৰু ইয়াৰ ডাইৰেক্টৰ আছিল কমল নাৰায়ণ চৌধুৰী. তেখেতে এই ভাইটি নামৰ চিনেমাখন পৰিচালনা কৰিছিল. নেক্সট কুৱেশ্যন, হু ডাইৰেক্টেড দ্য মুভি গংগা চিলনীৰ পাখি 1976? 1976 চনত মুক্তি লাভ কৰা গংগা চিলনীৰ পাখি নামৰ চিনেমাখনৰ ডাইৰেক্টৰ কোন আছিল বা কোনে ডাইৰেক্ট কৰিছিল? আনসাৰ পদুম বৰুৱা. গংগা চিলনী পাখি নামৰ চিনেমাখন পদুম বৰুৱাই পৰিচালনা কৰিছিল, মনত ৰাখিব. নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ডাইৰেক্টৰ অফ দ্য ফিল্ম সন্ধ্যা ৰাগ 1977? 1977 চনত মুক্তি লাভ কৰা সন্ধ্যা ৰাগ নামৰ চিনেমাখনৰ পৰিচালক কোন আছিল? আনসাৰ ভৱেন্দ্ৰনাথ শইকীয়া আছিল সন্ধ্যা ৰাগ নামৰ চিনেমাখনৰ পৰিচালক. নেক্সট কুৱেশ্যন, হু ডাইৰেক্টেড দ্য ফিল্ম কল্লোল 1978? 1978 চনত মুক্তি লাভ কৰা কল্লোল নামৰ চিনেমাখন কোনে পৰিচালনা কৰিছিল? আনসাৰ অতুল বৰদলৈয়ে এই কল্লোল নামৰ চিনেমাখন পৰিচালনা কৰিছিল, মনত ৰাখিব. এই কুৱেশ্যনটো প্ৰায় সোধা দেখা যায়. নেক্সট কুৱেশ্যন, হু ডাইৰেক্টেড দ্য ফিল্ম হালধীয়া চৰায়ে বাওধান খায় 1987? 1987 চনত মুক্তি লাভ কৰা হালধীয়া চৰায়ে বাওধান খায় নামৰ চিনেমাখনৰ পৰিচালক কোন আছিল বা কোনে এই চিনেমাখন পৰিচালনা কৰিছিল? আনসাৰ জাহ্নু বৰুৱা. দিছ ফিল্ম ওন দ্য স্বৰ্ণ কমল এৱাৰ্ড. হালধীয়া চৰায়ে বাওধান খায় নামৰ চিনেমাখন পৰিচালনা কৰিছিল জাহ্নু বৰুৱাই আৰু এই চিনেমাখনেই স্বৰ্ণ কমল এৱাৰ্ড লাভ কৰিছিল, মনত ৰাখিব. নেক্সট কুৱেশ্যন, হু ডাইৰেক্টেড দ্য ফিল্ম কোলাহল 1988? 1988 চনত মুক্তি লাভ কৰা কোলাহল নামৰ চিনেমাখনৰ পৰিচালক কোন আছিল বা এই চিনেমাখন কোনে পৰিচালনা কৰিছিল? আনসাৰ ভৱেন্দ্ৰনাথ শইকীয়াই কোলাহল নামৰ চিনেমাখন পৰিচালনা কৰিছিল. নেক্সট কুৱেশ্যন, হু ডাইৰেক্টেড দ্য ফিল্ম ফিৰিঙতি 1991? ফিৰিঙতি নামৰ চিনেমাখন কোনে পৰিচালনা কৰিছিল আৰু এই চিনেমাখন মুক্তি লাভ কৰিছিল 1991 চনত? আনসাৰ জাহ্নু বৰুৱাই এই চিনেমাখন পৰিচালনা কৰিছিল. নেক্সট কুৱেশ্যন, হু ডাইৰেক্টেড দ্য ফিল্ম সাৰথি 1992? 1992 চনত মুক্তি লাভ কৰা সাৰথি নামৰ চিনেমাখনৰ পৰিচালনা কোনে কৰিছিল? আনসাৰ ভৱেন্দ্ৰনাথ শইকীয়াই সাৰথি নামৰ চিনেমাখনৰ পৰিচালনা কৰিছিল. নেক্সট কুৱেশ্যন, হুৱেন মলয়া গোস্বামী ৱন দ্য নেশ্যনেল এৱাৰ্ড? মলয়া গোস্বামীয়ে কেতিয়া ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল? আনসাৰ ইন 1991 ফৰ দ্য ফিল্ম ফিৰিঙতি. মলয়া গোস্বামীয়ে 1991 চনত ফিৰিঙতি নামৰ চিনেমাখনৰ বাবে নেশ্যনেল এৱাৰ্ড লাভ কৰিছিল. মলয়া গোস্বামীয়ে আছিল অসমৰ প্ৰথমগৰাকী অভিনেত্ৰী যিয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল. নেক্সট কুৱেশ্যন, হুইচ আছামিজ এক্ট্ৰেছ এক্টেড ইন বন্দীত কুইন নামৰ চিনেমাখনত অসমীয়া কোনগৰাকী অভিনেত্ৰীয়ে অভিনয় কৰিছিল? আনসাৰ
সীমা বিশ্বাস। সীমা বিশ্বাসে বন্দিত কুইন নামৰ চিনেমাখনত অভিনয় কৰিছিল। নেক্সট কুৱেশ্যন, হু ডাইৰেক্টেড দ্য ফিল্ম মেনে গান্ধী কো নাহি মাৰা? মেনে গান্ধী কো নাহি মাৰা নামৰ হিন্দী চিনেমাখন কোনে পৰিচালনা কৰিছিল? আনচাৰ জাহ্নু বৰুৱা। মনত ৰাখিব, এই কুৱেশ্যনটো আহি থকা দেখা যায়। জাহ্নু বৰুৱাই মেনে গান্ধী কো নাহি মাৰা নামৰ চিনেমাখনৰ পৰিচালনা কৰিছিল। নেক্সট কুৱেশ্যন, ফৰ হুইচ মুভি ভূপেন হাজৰিকা ওন দ্য নেশ্যনেল এৱাৰ্ড ফৰ মিউজিক ডাইৰেকশ্যন? ভূপেন হাজৰিকাই কোনখন চলচ্চিত্ৰৰ সংগীত পৰিচালনাৰ বাবে তেখেতে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল? আনচাৰ আব্দুল মজিদ চামেলি মেমচাফ ইন 1975। আব্দুল মজিদৰ চামেলি মেমচাফ নামৰ চিনেমাখনৰ মিউজিক পৰিচালনাৰ বাবে 1975 চনত ভূপেন হাজৰিকাই নেশ্যনেল এৱাৰ্ড লাভ কৰিছিল। মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যন, হু ডাইৰেক্টেড দ্য ফিল্ম ডক্টৰ বেজবৰুৱা? ডক্টৰ বেজবৰুৱা নামৰ চিনেমাখনৰ কোনে পৰিচালনা কৰিছিল? আনচাৰ ব্ৰজেন বৰুৱা। ব্ৰজেন বৰুৱাই ডক্টৰ বেজবৰুৱা নামৰ চিনেমাখন পৰিচালনা কৰিছিল। চ' আজিলৈ এই পাৰ্টটোত ইমানেই। Thank you for watching the video and don't forget to subscribe the channel.